নমস্কাৰ, গুড ইভিনিং সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। আজি স্কিন পেইণ্টিঙৰে ওপৰতে এটা ভিডিঅ' লৈ আহিছোঁ, সৰু ভিডিঅ'। আৰু স্কিন পেইণ্টিঙৰ সকলো সামগ্ৰী এভেইলেবল আছে মোৰ ওচৰত। যিকোনো কালাৰ আপোনালোকে যিকোনো ডিজাইনৰ স্কিন মোক বনাব দিব পাৰিব। আপোনালোকে হোৱাটছএপ নাম্বাৰত মেছেজ কৰিলে হোৱাটছএপৰ ডিজাইনসমূহ মই সকলো ডিজাইনসমূহ পঠাই দিম আৰু আপোনালোকে নিজৰ পচন্দ অনুসৰি ডিজাইনবোৰ বনোৱাব পাৰিব। এইফালে কালাৰ এইফালে ৰেড, ব্লেক, গ্ৰীণ, পাৰ্পল, অৰেঞ্জ, হোৱাইট, চিলভাৰ সকলোখিনি কালাৰ পাব আপোনালোকক। আৰু অসমৰ যিকোনো ঠাইলৈ পঠিওৱা হয়। এইফালে ৰিডিউচাৰ আপোনালোকে কিটত ½ লিটাৰ দিয়া হয় আৰু আপোনালোকে যদি ইচ্ছা কৰে 1 লিটাৰো ল'ব পাৰে। আৰু কিটৰ উপৰিও আপোনালোকে এক্সট্ৰা কালাৰ ল'ব পাৰে, যিকোনো ডিজাইনৰ স্কিন ল'ব পাৰে। আৰু কিটটোত এটা ব্ৰাছ, এখন স্কিন, এটা কালাৰ আৰু ½ লিটাৰ ৰিডিউচাৰ দিয়া হয়। তাৰ উপৰিও যদি আপোনালোকে বেছিকৈ লওঁ বুলি ভাবে তেন্তে তাৰ দামটো এক্সট্ৰা পৰিব। আৰু অসমৰ যিকোনো ঠাইলৈ DTDC কোৰিয়াৰ যোগেদি পঠিওৱা হয়। আৰু যিখিনি বাছেৰে ল'ব পাৰে, গাড়ীত ল'ব পাৰে, তেওঁলোকলৈ বাছেৰে পঠিওৱা হয়। আৰু শ্বিপিং চাৰ্জটো আপোনালোকে নিজে দিব লাগিব বা বাছৰ ভাড়াটো আপোনালোকে নিজে দিব লাগিব। আৰু অসমৰ সকলো ঠাইতে পাব। আপোনালোকে যদি স্কিন পেইণ্টিঙৰ বস্তু যদি আপোনালোকে ল'ব বিচাৰে মোৰ নাম্বাৰত কণ্টেক্ট কৰিব। আৰু এতিয়া পূজাৰ অফাৰ চলি আছে। অতি কম দামতে ডাবল ডিজাইনৰ স্কিন পেইণ্টিং কিটসমূহ দি থকা হৈছে। আপোনালোকে সোনকালে দেৰি নকৰি মোৰ লগত যোগাযোগ কৰক। সকলো বস্তু এইফালে কাৰ্টুনতো এভেইলেবল কালাৰ, ব্ৰাছ আছে। সকলো ধৰণৰ কালাৰ পাব, যিকোনো কালাৰ আপোনালোকে বিচাৰিলে পাব। আৰু এইখিনি ইয়াৰ উপৰিও কাৰ্টুনত এইফালে ৰিডিউচাৰ, ব্ৰাছ, কালাৰ সকলোখিনি বস্তু আপোনালোকে পাব। আৰু বহুতে প্ৰশ্ন সুধি থাকে যে কেছ অন ডেলিভাৰী হ'ব নেকি। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে কেছ অন ডেলিভাৰী অকল ডিব্ৰুগড়তহে হ'ব। আপোনালোকে যদি ডিব্ৰুগড়ৰ ওচৰ পাজৰ এৰিয়াৰ হয় আপোনালোকে আহি ল'ব পাৰে মোক যোগাযোগ কৰি। কিন্তু তাৰ বাহিৰে যদি বেলেগ ডিষ্ট্ৰিক্টৰ আপোনালোকে ল'ব বিচাৰে তেন্তে কেছ অন ডেলিভাৰী নহ'ব, অনলাইন পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকে স্কিন পেইণ্টিঙৰ সকলো সামগ্ৰীৰ উপৰিও কটনৰ উকাযোৰাও মোৰ ওচৰত পাব। 10 যোৰৰ ওপৰত ল'লে আপোনালোকে হ'লচেল প্ৰাইজত কটনৰ উকাযোৰা লাভ কৰিব। যিকোনো কালাৰ, ধুনীয়া কালাৰ। এইখিনি আজিৰ অৰ্ডাৰ আছিলে, অকণমান ভিডিঅ' কৰি থৈছিলোঁ। তাৰপিছতে আৰু আপোনালোকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে ক'ব লগা আছিলে, বেছি দীঘলীয়া নকৰোঁ। যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব। আৰু ইউটিউবত চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম চেনেহ দিব। আৰু লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।